নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ খুৰাহঁতৰ ঘৰত। আৰু খুৰাহঁতৰ ঘৰত আহি কি কৰিছোঁ জানেনে? এটা নতুন অভিজ্ঞতা লৈছোঁ। সেইটো হৈছে তাছ খেলি আছোঁ। বেলেগ নাভাবিব দেই, বেলেগ বেয়াকৈ নাভাবিব। আমি একো যোৱা চোৱা খেলা নাই, এনেই আৰু মিলি কিছুমান তেনেকৈ খেলি আছোঁ। আৰু মোৰ সংগী কোনবোৰ জানেনে নাই? এইবোৰ হৈছে মোৰ তাছপাত খেলাৰ সংগী। আৰু ধুনীয়াকৈ চাঙৰ ওপৰত বহি পেলাই ধুনীয়াকৈ খেলি আছোঁ। কিয়? ইমান গৰম লাগিছে, ইমান ৰ'দ। কিন্তু এটা কথা কাৰণে ভাল লাগিছে, গছৰ ছাঁত বহি আছোঁ কাৰণে। ইমান ধুনীয়া বতাহ মাৰিছে। কি ক'ম ক? আজি আপোনালোকক এখন ধুনীয়া ঠাইলৈ লৈ যাম অকণমান পিছত, যিহেতু এতিয়া খুব বেছি ৰ'দ পৰি আছে। সেইকাৰণে ভাটিবেলা নাইবা কালি ৰাতিপুৱা আপোনালোকক মই গোটেই পৰিৱেশটো দেখুৱাম ভালকৈ। খুব ধুনীয়া ঠাই দেই, ইয়াতো চাৰিওফালে সেউজীয়া পৰিৱেশ। আপোনালোকে যদি লক্ষ্য কৰিছে, চাৰিওফালে ধুনীয়া সেউজীয়া পৰিৱেশ আৰু গছৰ তলত বহি আছোঁ কাৰণে অকণমান গৰমটো কমকৈ লাগিছে। দেখাই দিম দিয়ক। আৰু কালি খুব বেছি ৰ'দ আছিল আৰু গৰমো আছিল, সেইকাৰণে ওলাই অহা নহ'লেই ভাটিবেলা সময়ত। আৰু আজি ৰাতিপুৱাই সেইকাৰণে ওলাই আহিছোঁ, আপোনালোকক বোলো এই ঠাইখিনি দেখুৱাওঁ, চাৰিওফালৰ সৌন্দৰ্যটো আপোনালোকক দেখুৱাওঁ। সেইকাৰণে ব'লকচোন এতিয়া মোৰ লগত ইয়াৰ পৰা আমি আহিছোঁ এনেই আৰু মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহিছোঁ। আৰু চাৰিওফালে আপোনালোকে, এইটো খুৰাৰ ল'ৰা দেই, ভাইটি। আৰু চাৰিওফালে আপোনালোকে চাব পাৰে লুংলুঙীয়া ৰাস্তা এটা, আৰু চাৰিওফালে জংঘল সেউজীয়া। এনে ঠাইখিনি বিৰাটেই ধুনীয়া। আৰু চাৰিওফালে পাহাৰ আছে, এইফালেও এখন পাহাৰ আছে, সিফালেও এখন পাহাৰ আছে, আৰু লগত ব্ৰাছো আছে, ব্ৰাছ কৰি আহিছোঁ। আৰু ইয়াতে মানুহৰ বসতি খুবেই সেৰেঙা। সেই তাৰ পৰা আমি আহি আছোঁ, আৰু তাৰ পৰা ইয়ালৈ আহিলোঁ। কিন্তু খুব কম মানুহৰ ঘৰ, কম মানে নায়েই বুলি ক'ব পাৰি। মাজে মাজে দুই এখন ফাৰ্মৰ বাহিৰে বেলেগ মানুহৰ ঘৰ ইয়াতে নাই। আচলতে নোহোৱাৰো কাৰণো আছে, যিহেতু ঠাইখিনি খুব বেছি ঘোকৰ দৰে পাহাৰৰ মাজত হোৱাৰ কাৰণে ইয়াতে হাতীৰ উপদ্ৰৱটো বেছি, মানে হাতী ওলায়। মাজতে দুই এঘৰ থাকিবলৈ লৈছিল যদিও হাতীৰ ভয়তে আকৌ মানে মানুহৰ ওচৰতে তেনেকৈ পালেগৈ, যিহেতু ইয়াতে ওচৰত মানুহো নাই। কেতিয়াবা যদি ঘপকৈ আহি পেলাই দিগদাৰ দিয়ে, সি ওচৰত কাৰোবাৰ ঘৰত বা কাৰোবাৰ সহায় লৈ পেলাইও তেনেকৈও মানুহ নাই। সেইকাৰণেই হয়তো ইয়াতে মানুহৰ বৰ্তমান মানুহ সেৰেঙা ইয়াতে। আৰু এই দিনতো চাওকচোন, এই ৰাস্তাবিলাকৰ অৱস্থা চাওকচোন। কালিতো আৰু বেয়া আছিলে, আজি অলপ ভাল হৈছে। মানুহ অহা যোৱা কৰোঁতে, চাইকেল অহা যোৱা কৰোঁতে অলপ ভাল হৈছে। কালি আৰু বেয়া আছিল। আজিতকৈ মোৰ কালি অলপ বেছি ভয় লাগিছিল, কাৰণ কালি প্ৰথম আহিছিলোঁ আৰু ৰাস্তাটোত কালি বহুত বেয়া আছিলে। আৰু যিহেতু প্ৰথম আহিছোঁ, অকণমান ভয় লাগিছিল। মই বাৰে এনেকৈ পিছফালে ঘূৰি চাই আছোঁ, ক'ৰবাত হাতী চাতী ওলাই নেকি বুলি। অকণমান ভয় লাগে যিহেতু। সঁচাকৈ দিনত হাতী নোলায় নে ইয়াতে? আৰু ৰাতি কম ওলায় ন? আগতে বহুত ওলাইছিল। এই আৰু কেইদিনমানৰ আগতে, একমাহমানৰ আগতে আৰু ইয়াতে খুব হাতী ওলাইছিলে। এতিয়া হাতীৰ উপদ্ৰৱটো অকণমান বোলে কমিছে, কিন্তু আমাৰ খুৰাহঁতৰ তালৈ আকৌ গৈ পোৱা নাই বোলে এতিয়াও। এইটো খণ্ডত ওলায়, যিহেতু ইয়াতে মানুহৰ ঘৰ কম। আৰু নহ'বওনো কিয়, সিহঁতে খাবলৈ নাপালেতো তললৈ নামি আহিবই খাদ্য বিচাৰি। সেইটো মানুহৰো ভুল, বা আমি য'তে ত'তে পাহাৰ জংঘল চবতে এতিয়া ঘৰ বনাই দিছোঁ। সিহঁতে থাকিবনো ক'ত আচলতে? এইফালে যে এইবিলাক ঘৰবিলাক আছে, এইবিলাক মানুহ আছে না এইবিলাকত? নাথাকে, এনেই ঘৰ বনাই থৈ দিছে। এইখন ফাৰ্ম নে কি? আৰু এই পুখুৰীবিলাক মানুহ আছে ন? মাছ দিছে। আৰু এটা কাহিনী ক'বলৈ আছিল আপোনালোকে। এই পাহাৰটোৰ ওপৰত কি আছিল, ঠাইখিনিৰ নাম কি বুলি কৈছিলে? এই মানুহ এজন যে মাৰিছিল হাতীয়ে, তৰ্ণীগড় নে কি নামৰ ঠাইটুকুৰ আছে। তাতে
আপোনালোকে যিহেতু জানে পাহাৰীয়া অঞ্চলত মানুহে ঝুম খেতি কৰে আৰু সেই মানুহজনে তেনেকৈ পাহাৰৰ ওপৰত শাক পাচলি হওক বা ফল মূলৰ হওক তাতে এটা পুখুৰীও খান্দিছিল বোলে, তাতে মাছো দিছিল। তাৰপিছত সেই তেনেকৈ এজন বুঢ়া মানুহ তাতে চোৱা চিতাৰ কাৰণে মানুহজনক ৰাখিছিল। তাৰপিছত এবাৰ হেনো হাতী ওলাই আহিছিল আৰু ওলাই পেলাই মানুহজন শুই আছিল। কিন্তু আৰু হাতীটো বনৰীয়া হাতী যিহেতু জানেই, খৰচীয়া হাতী হ'লে অকণমান মৰম দয়া তেনেকৈ থাকিলেহেঁতেন। বনৰীয়া হাতী একো বুজিও নাপায় ভালকৈ। তাৰপিছত আহি পেলাই বুঢ়া মানুহটোক মাৰি দিলে। আৰু তাতে যিহেতু ফল মূল আছে আপোনালোকক কৈছিলোঁ, আৰু সেই তাতে গছৰ ফল মূলবিলাক ছিঙি খাই সিহঁতে তেনেকৈ ওপৰতে থাকে। আৰু ওপৰত যদি খাদ্যৰ অভাৱ হয় তেতিয়া আকৌ তললৈ নামি আহে। সেই আৰু এইটো ৰাস্তাৰে হাতী অহা যোৱা কৰে নেকি? এইখিনিতে এটা ৰাস্তা আছে, এইটো ৰাস্তাৰে হেনো মাজে মাজে হাতী অহা যোৱা কৰে। এতিয়াও মেইন ৰাস্তা পাবলৈ কিমান বাকী? আমি যে এতিয়া খোজকাঢ়ি আছোঁ এইখিনি ৰাস্তা হেৰি আছে, চিচি ব্লক কৰা আছে। কিন্তু এইটো আকৌ মেইন ৰাস্তা নহয়, মেইন ৰাস্তা আৰু অলপ আগলৈ যাব লাগে। কিন্তু মোৰ অলপ ভয়ো লাগিছে, কেলৈ কি মানুহ দুনো নাই। এইবিলাক বাঁহ চাহ যে ভাঙি থৈ দিছে, হাতী নেকি? অঁ, দিনত এদিনো ওলোৱা নাই? কেতিয়াবা মাজত ওলাই, ৰাতিপুৱা ঠিকে আছে, হ'লেও ভয় লাগে না, আমি এনেকৈ নোপোৱা। শুকান শিলিখা খাই ভাল লাগে। আৰু ৰাস্তাৰে গৈ থাকোঁতে কি পালোঁ জানেনে? শিলিখা। আৰু এটা এইটো বেয়া। আৰু কিমান দূৰ আছে? মানুহৰচোন ঘৰে নাই এইফালে। মেইন ৰাস্তাত লগ নহয় নেকি ৰাস্তাটো? হয়, সেইটো মানুহ এটা দেখিছোঁ ফাইনেলি। এতিয়া আহোঁতে আহিলোঁ, যাওঁতে কেনেকৈ যাম? এইখিনিতে এটুকুৰা ঠাইত কি কৰিছে জানেনে? হাতীবিলাকে যে আহি পেলাই এইফালে যিহেতু খেতি পথাৰ আছে, হাতীবিলাকে আহি পেলাই যে খুব বেছি উৎপাত কৰে। সেইকাৰণে মানুহবিলাকে কি কৰিছে জানেনে? মই বেছি ওচৰলৈ নাযাওঁ, মই পাৰিলে পিছে আহিছোঁ। ইয়াতে যি ৰঙা কাপোৰ যে দেখিছে আপোনালোকে, তাতে মানুহবিলাকে পূজা কৰিছিল, হোম চোম পৰিছিল হেনো। যিহেতু হাতীবিলাকে আহি পেলাই খেতি পথাৰ নষ্ট কৰে, সেইকাৰণে মানুহবিলাকে ইয়াতে পূজা কৰিছিল যাতে খেতি পথাৰ নষ্ট নকৰে। সেইকাৰণে আৰু ফাইনেলি শুকটোৰ পৰা ওলাই আহিলোঁ ইফালে। এতিয়া পথাৰ, সেইফালে মানুহৰ ঘৰ। এতিয়াহে অকণমান জীৱটো ঘূৰি আহিছে মোৰ। বস্তু মই দেখাই নাছিলোঁ, এতিয়াহে দেখিছোঁ। এইফালে চাওকচোন, এইখিনিতে ৰ'ব, ইয়াতে কল, আনাৰস, কঁঠাল এনেকৈ কৰি পেলাই ফল মূলবিলাক ইয়াতে থৈ দিছে, যাতে হাতী ওলালে ইয়াতে আহি পেলাই এনেকৈ খাই যাব পাৰে, মানুহবিলাকৰ যাতে একো অনিষ্ট নকৰে। এইফালে এনেকৈ থৈ দিছে। আৰু বেছি ভিডিঅ' নকৰোঁ, মোৰ ভয় লাগি আছে। মই জল্দি ঘৰলৈ যাব লাগে এতিয়া। মাছো আছে, সৰু তাতে হাতী পানী চানী খাব আহিছে কিন্তু ৰাতি আহে কেতিয়াবা। আৰু নিজৰা পানী মুখ ধুই ল'লোঁ। আহোঁতেতো আহিলোঁ, এতিয়া মই ভাবিছোঁ যাওঁতে কেনেকৈ যাম, যাওঁতে দৌৰি যাম দে। তাতে শালি ধান ৰুলে মানুহবিলাকে। আৰু এতিয়া ঘৰলৈ যাওঁ, কিন্তু আহোঁতে এৰিলোঁ। মোৰ এতিয়া যাওঁতে ভয় লাগিছে, কেনেকৈ যাম। হাতী নাই বাৰু, ৰাস্তাত একো হাতী চাতী নাই, ওলোৱা নাই, তথাপিও ভয় লাগিছে। ফাইনেলি মানে সেই ভয় লগা ঠাইখিনি পাৰ কৰি থৈ আহিলোঁ। আৰু এতিয়া এইফালে মাজে মাজে আছে, ফাৰ্মবিলাক আছে, মাজে মাজে দুই এঘৰ মানুহ আছে। এইফালে এতিয়া ইমান এটা ভয় নাই, কিন্তু সেইখিনি ঠাই সঁচাকৈ বহুত বেছি ভয় লগা আছিল। ইয়াতেতো মানুহে ভয় থাকিব লাগিব, আহোঁতে যাওঁতে, খাওঁতে শুওঁতে। 24 ঘণ্টাই নহয়, কেতিয়া হপকে কি আহি যায়।
আৰু আজি ব্লগটো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব। তেনেহ'লে এতিয়া আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ বাই বাই।